Hey everyone, আজি কোনো গাড়ী ভিডিঅ' মই দিবলৈ অহা নাই বেড মৰ্নিং বুলিও ক'ব লাগিব তো যোৱাকালি ৰাতিটো ভালকৈ নগ'ল যদি আজি বেড মৰ্নিং যোৱাকালি গম পাই খবৰটো আমি ভাবি আছোঁ মিছা হওক স্ক্ৰল কৰি আছোঁ মোবাইল কোনোবাই মিছা বুলি কওক বহুত একচুৱেলি বেয়া লাগিল অন কেমেৰাত আমি কি ক'ম আৰু একচুৱেলি যোৱাকালি টোপনি বহুত বেছি ভাল নহ'ল শুওঁতে প্ৰায় মানে শুইছোঁতো আপোনাৰ ধৰক 11মান বজাতে আৰু টোপনি প্ৰায় কিমান সময়ত গ'লো আইডিয়া নাই বৰ বেছি ভালকৈ টোপনি নাহিল চকুটো এতিয়াও পৰি আছে সোনকালে সাৰ পাই গ'লোঁ কি কৰিম উপায় নাই এতিয়া জুবিন দাৰ অবিহনে কিবা এটা নাইকিয়া লাগিছে মানে বুকুৰ এডোখৰ কিবা এৰি গ'ল তেনেকুৱা নিচিনা লাগিলে খবৰটো আমি এনেকুৱা ধৰণে পালোঁ যোৱাকালি আমি বেংকত আছিলোঁ বেংকত সোমাই থকা সময়তে এজন ভাইটিয়ে ক'লে যে জুবিন দা নাই বোলে ঢুকালে কিবা ধেমালি কৰিছা নেকি বোলো জুবিন নাইটিয়াল নে কি বুলি মই এটা কুৱেশ্যন কৰিছোঁ সি নহয় বোলে জুবিন গাৰ্গ তাৰপিছত লগে লগে মই ফেচবুকটো অন কৰিছোঁ তাৰপিছত দেখা পাইছোঁ নিউজবিলাক যে এনেকৈ এক্সিডেণ্ট হৈ মানে পানীত পৰি মানে চিকিৎসাধীন হৈ আছে তাৰপিছত অলপ দেৰি পিছত আকৌ গম পালোঁ মৃত্যু বুলি গম পালোঁ বহুত বেছি বেয়া লাগিল যে নিজৰে ঘৰৰ কোনোবা এজন মানুহ ঢুকাই গৈছে তেনেকুৱা এটা অনুভৱ হ'ল তেওঁক পাৰ্চনেলি লগ পোৱা নাছিলোঁ বাট তেওঁ ইণ্টাৰভিউবিলাক চাওঁ ব্ৰডকাষ্টবিলাক চাওঁ তেনেকৈ সকলো মানুহে যেনেকৈ ভাল পায় ময়ো তেনেকৈ তেওঁক ভাল পাইছিলোঁ তেওঁৰ গান শুনি সৰুৰ পৰা ডাঙৰ হৈছিলোঁ আৰু এবাৰ চাইছিলোঁ যোৰহাটত চাইছিলোঁ তেওঁ এবাৰ প্ৰগ্ৰেম সেই আপোনাৰ আজি 10-15 বছৰ আগত তাৰপিছত ক'তো লগ পোৱা নাছিলোঁ বাৰু বা এনেকৈ প্ৰগ্ৰেম চোৱাও নাছিলোঁ কিন্তু বহুত বেছি বেয়া লাগিছে গাইজ কি ক'ম চকুকেইটা দেখিও গম পাইছে চাগে আপোনালোকে কি কণ্ডিশ্যন হৈ আছে সকলো মানুহৰে প্ৰিয় আছিল তেওঁ এনেকুৱা এজন মানুহ আছিল তো যিজন মানুহক সকলো অসমবাসীয়ে ভাল পাইছিল তেওঁৰ কাৰণে মই মোৰ এনে অফিচ ৰুম বুলি ছেট আপ কৰিছিলোঁ তাত তেওঁ আৰ্টো কৰিছিল মই দেখুৱাইছোঁ বলক এনেও মোৰ অফিচ ৰুম হিচাপে আপোনাৰ বনাইছিলোঁ আপোনাৰ এটা ৰুম মই ভাবিছিলোঁ এইফালে মই কিবা অলপ অৰণ্য আঁকিম কিবা এইফালে পালকি আঁকিয়া কেনেকৈ আৰ্ট কৰিম আৰ্টিষ্ট এজন আছে আমাৰ গাঁৱতে মানস বুলি কয় সি আঁকি দিয়ে কিন্তু মই ফাৰ্ষ্ট টাইম বনাব কৈছিলোঁ সিহঁতক জুবিন দাক ফাৰ্ষ্ট টাইম বনাই দিয়ে তো জুবিন দাক ফাৰ্ষ্ট টাইম বনাওঁতে এইফালেতো এনেই আৰ্ট কৰি থৈছে চক পেঞ্চিলে স্ক্ৰেচ কৰি থৈছে এইটো এটা বাঘ আছে চাব ইয়াতে এইটো এটা বাঘ আছে বাট ইয়াতে অৰণ্য আৰু মানে ছোৱালীকেইজনী আঁকিব দিছিলোঁ মোৰ বাট সেইখিনি আপোনাৰ পিছত কৰক ফাৰ্ষ্ট টাইম কৰক জুবিন বুলি কৈছিলোঁ ইয়াত আমাক জুবিন দাক আৰু জুবিন দাক আমি ফাৰ্ষ্ট টাইম আপোনাৰ আৰ্ট কৰিবৰ কাৰণে কৈছিলোঁ মানস গগৈক আৰু সি কণ্টিনিউ 3 দিনমান লাগি মেলি কামখিনি কৰি মেলি দিছিলে কিমান এজন মনৰ পৰা ভাল পোৱা মানুহ ঘপককৈ হেৰাই গ'ল তেওঁ ব্ৰডকাষ্ট চাওঁতে আমি গম পাইছিলোঁ তেওঁ দিনটোত 3 ঘণ্টামান সময় দুখীয়া মানুহৰ কাৰণেই দিছিল শ্ব' কৰি আহি মেলি পইচাবিলাক ভগাই দিছিল বোলে কেতিয়াবা এটকা ঘৰত নাপায়ো তেনেকৈ পইচাখিনি ৰাস্তাতে বিলাই শেষ কৰিছিল তেওঁ স্বাৰ্থপৰ নাছিল 39,000 বৰ্তমান সময়লৈকে তেওঁ গান গাইছিল আৰু বহুত এলবাম কৰিছিল 39,000 গান গোৱা ধেমালি নহয় ডেইলি দুটা ৰেকৰ্ড কৰিছিল তেওঁক আমি জীয়াই ৰাখিব লাগিব বুকুৰ মাজত ৰাখিব লাগিব সকলোৱে সেয়াই সকলোৱে ঘৰে ঘৰে যাতে এনেকুৱা এটা আৰ্ট কৰি লয় আপোনালোকে তেওঁক জীয়াই ৰাখিবলৈ তেওঁক ক'বলৈ আমাৰ পিছৰ জেনেৰেশ্যনক ক'বলৈ যে জুবিন দা এনেকুৱা এজন মানুহ আছিল সেয়া কওঁ বুলি ক'লে বহুত কথা ওলাই যায় বাট আপোনাৰ কৰিম এতিয়া উপায় নাই আৰু মানুহ মৰণশীল যাবই লাগিব এদিন আপুনিও যাব এদিন ময়ো যাম বাট জুবিন দা এনেকুৱা ধৰণে যে মৃত্যু হ'ব সেইটো কেতিয়াও ভবা নাছিলোঁ তাৰ উচিত তদন্ত হ'ব লাগে মানুহজনক অলপ জিৰণিৰ প্ৰয়োজন আছিল এই জিৰণিৰ সময়ত তেওঁ কিয় ইমান দূৰত মানে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰণে তাত ছিংগাপুৰত গৈ ঢুকাবলগীয়া হ'ল তাত নোযোৱা হ'লে বাচিবলহেঁতেন আৰু এতিয়া দিন আছিল বুলি ক'ব লাগিব আৰু সেই বুলিয়ে সকাহ ল'ব লাগিব বাট তেওঁ আমাৰ বুকুৰ মাজত জীয়াই থাকিব যেনেকৈ আমি আগত ৰাখিছিলোঁ তেনেকুৱা ধৰণে আমি বুকুৰ মাজত তেওঁক জীয়াই ৰাখিব লাগিব সেয়া আপোনাৰ দায়িত্ব মোৰ দায়িত্ব বাকী সকলোৱে ঘৰে ঘৰে মই বিচাৰোঁ এনেকুৱা ধৰণে আপোনালোকে এটা আৰ্ট কৰক জুবিন দাৰ সকলোকে কওক জয় জুবিন দা জয় আই অসম বাকী ভিডিঅ'টো ইমান কতে আপোনালোকৰ কাৰণে এণ্ডিং কৰি দিছোঁ জয় জুবিন দা